হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। পুনৰ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো একদম সন্ধিয়া চাহ একাপৰ পৰা আৰম্ভ কৰি দিছোঁ। ওলাই গৈছিলোঁ অকণমান বজাৰ কৰিবলৈ, সেইকাৰণে চাহ একাপো খাই ল'লোঁ আৰু বজাৰ কৰি আহি পেলাই ঘৰ পালোঁহি। এতিয়া আপোনালোকৰ বাবে এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। আজি ৰেচিপিটো হৈছে ৰেষ্টুৰেণ্টৰ ষ্টাইলত আজি মই চিকেন বিৰিয়ানী বনাম বুলি ভাবিছোঁ। আগতেও বনাইছিলোঁ, কিন্তু ফুল ভিডিঅ'টো ভালকৈ দিয়া হোৱা নাছিল। সেইবাবে আজি ভালকৈ বনাই দিওঁ, আপোনালোকৰ বাবে দেখাওঁ বুলি ভাবিছোঁ। এয়া মই বস্তুখিনি গোটেইখিনি ৰেডি কৰি লৈছোঁ। এইফালে ডিম বইল কৰি লৈছোঁ। এয়া চাউলখিনি ৰেডি কৰি, চাউল জিৰা ৰাইচে লৈছোঁ, বাচমতি ৰাইচ লোৱা নাই। আৰু এয়া লৈছোঁ আদা অকণমান থেতেলিয়াই, আৰু ইফালে চিকেনখিনিও ধুই ল'লোঁ। গোটেইখিনি বস্তু ৰেডি কৰি লৈছোঁ ফাৰ্ষ্টতে। এতিয়া ব'লক ষ্টাৰ্ট কৰি দিওঁ বনাবলৈ। প্ৰথমতে মই এটা কুকাৰত এনেকৈ অকণমান ৰিফাইন তেল, আদা থেতালি লোৱা আদা আৰু গৰম মছলা, তেজপাত দি লৈছোঁ। আৰু লগতে কেইটামান খিচমিচো দি দিছোঁ। কাজু দিয়া নাই, অকল খিচমিচে দিছোঁ। এতিয়া মই ইয়াতে চাউলখিনি দি দিছোঁ। চাউলখিনি দি পেলাই এতিয়া ভালকৈ এইখিনি ফ্ৰাই কৰিব লাগিব। 5 মিনিটমান ফ্ৰাই কৰিব লাগিব, ভালকৈ। এয়া মায়ে ভাজি আছে, মই অকলে বনোৱা নাই দেই, মা আৰু মই দুইজনী মিলি বনাইছোঁ। যিহেতু মই ইমান ভালকৈ নাজানো বিৰিয়ানী ৰেচিপিটো, মাৰ পৰা শিকি আছোঁ অলপ চলপ, তো মায়ে হেল্প কৰি দিছে আৰু ইফালে আৰু এটা কেৰাহীত অকণমান ৰিফাইন তেল দি ইয়াতে আদা, নহৰু, পিঁয়াজ আৰু বিলাহী আৰু দুটামান কেঁচা জলকীয়া এনেকৈ ফ্ৰাই কৰি লৈছোঁ। বেলেগে কেনেকৈ বনাই নাজানো, কিন্তু মই মোৰ ষ্টাইলত বনাইছোঁ। একেবাৰে সহজ পদ্ধতিকৈ বনাইছোঁ। ইমান কোনো বেছি বস্তু ইউজ কৰা নাই, চিম্পলকৈ বনাইছোঁ। খাই ভাল লাগে আৰু চিম্পলকৈ বনালে। বেছি মছলা ইউজ কৰি পেলাই বনালেও ইমান ভাল নালাগে খাবলৈ। সেইবাবে মই চিম্পলকৈ বনাইছোঁ বিৰিয়ানী ৰেচিপিটো। আপোনালোকে চাওকচোন কেনেকুৱা হয় বাৰু। আৰু ইফালে চাউলখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া পানী দি দিছোঁ জোখমতে, যেনেকৈ ভাতত পানী দিয়ে সেইটো জোখমতে পানীটো দি দিলেই হ'ল। খালি পানীটো যাতে বেছি হৈ নাযায় সেইটো মন কৰিব। পানীটো বেছি হৈ গ'লে ৰাইচটো বেয়া হৈ যাব, পিছত খাবলৈ বহুত বেয়া লাগিব। আৰু পানী দি কুকাৰৰ ঢাকন লগাই কুকাৰ বহাই দিলোঁ। আৰু ইফালে এইখিনি ফ্ৰাই কৰা হৈ গৈছে অলম'ষ্ট, আৰু অকণমান সময় ফ্ৰাই কৰিম। আৰু ইফালে মই চিকেনখিনি ধুই পেলাই অলপ সময় ফ্ৰিজত ৰাখি থৈছিলোঁ। এতিয়া মই ইয়াতে দিছোঁ জলকীয়া গুড়া দিছোঁ, তাৰপিছতে হালধি 1 চামুচ, নিমখ 1 চামুচ আৰু জিৰা ধনিয়া গুড়া, যিটো মই ঘৰত বনাই ৰাখোঁ। জিৰা ধনিয়া গুড়াটো 1.5 চামুচমান দি দিছোঁ। এতিয়া আৰু অকণমান দৈ আছিলে, দৈকণো দি দিছোঁ। দৈটো দিলে চিকেনৰ যিটো গোন্ধ থাকে সেই গোন্ধটো নোহোৱা হৈ যায়। সেইবাবে মই চিকেন বনালে দৈটো ইউজ কৰোঁৱেই। তো সেইখিনি এতিয়া ধুনীয়াকৈ অকণমান মিঠাতেলো দি দিছোঁ। ধুনীয়াকৈ গোটেইখিনি দি এতিয়া মিক্স কৰি ল'ম ভালকৈ। মিক্স কৰি অকণমান সময় ৰাখি দিম, তাৰপিছতে মই বনাম আৰু। আৰু কেৰাহীত তেল দি কেৰাহীটো বহাই দিছোঁ। আৰু যিখিনি মই বিলাহী, আদা, নহৰু, পিঁয়াজ ফ্ৰাই কৰি লৈছিলোঁ সেইখিনি পেষ্ট বনাই ল'লোঁ। আৰু ইফালে চিটি আহি গ'ল, ৰাইচটো অলম'ষ্ট হৈ গৈছে। আৰু ইফালে এতিয়া চিকেনখিনি বনাই লওঁ। আৰু এয়া তেলত দি দিছোঁ ইলাচি, দালচেনি, পিঁয়াজ, গৰম মছলা আৰু পিঁয়াজো দি দিছোঁ। গৰম মছলা পাহৰি যাওঁ। আৰু চিকেনখিনি একেবাৰে দি দিছোঁ। প্ৰথমতে চিকেনখিনি ভালকৈ ফ্ৰাই কৰি ল'ম, যিখিনি মই মেৰিনেট কৰি থৈছিলোঁ। প্ৰথমতে চিকেনখিনি ফ্ৰাই কৰি ল'ম, পিছত বাকীখিনি এড কৰিম। আৰু এইখিনি হৈছে আদা, নহৰু, বিলাহীৰ পেষ্টখিনি। এতিয়া দি দিছোঁ। মাংসখিনি অলপ সময় ফ্ৰাই কৰি লৈছিলোঁ, 5 মিনিটমান ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰাৰ পিছত এতিয়া পেষ্টখিনি দি দিছোঁ। দি পেলাই এতিয়া ধুনীয়াকৈ মিক্স কৰি পেলাই এইখিনি অলম'ষ্ট 10 মিনিটমান আকৌ ফ্ৰাই কৰিব লাগিব, তেতিয়াহে মছলাৰ গোন্ধটো যাব। আৰু আদা নহৰুটো এনেকৈ ফ্ৰাই কৰি লৈ পেলাই বনালে এতিয়া গোন্ধটো বেছি নাহে, ভাল লাগে। আৰু এতিয়া দি দিছোঁ ছানৰাইজৰ চিকেন মছলাও দি দিছোঁ। আৰু 2টা পিঁয়াজ এনেকৈ কাটি লৈছোঁ। এই 2টা পিঁয়াজ এতিয়া ফ্ৰাই কৰি ল'ম এনেকৈ তেলত অকণমান দি পেলাই। ইফালে চিকেনখিনি হৈছে, আৰু এতিয়া চাহী গৰম মছলাও দি দিছোঁ। লাষ্টত নমোৱাৰ আগে চাহী গৰম মছলা অকণমান দি দিছোঁ। আৰু ইফালে পিঁয়াজখিনি ফ্ৰাই কৰা হৈ গ'ল, ডিমো বাকলি গুচাই ল'লোঁ।
এতিয়া এয়া ৰাইচখিনি যে হৈ গৈছিলে দেখাইছিলোঁ চিটি মৰা ৰাইচখিনি এতিয়া এনেকৈ চচপেন এটাত উলিয়াই লৈছোঁ আধা ৰাইচ আৰু এতিয়া ইয়াতে ভাজি লৈছিলোঁ যে পিঁয়াজখিনি সেয়া অলপ দি দিছোঁ গোটেইখিনি দিয়া নাই অকণমান দিছোঁ তাৰপিছত দিছোঁ ইয়াতে ঘিউ মই 1 চামুচ 1.5 চামুচমান দি দিছোঁ ফাৰ্ষ্টতে আৰু এতিয়া দিম চিকেন কাৰীখিনি যিখিনি চিকেন বনাইছিলোঁ তাৰ পৰা অলপ দিব লাগিব চিকেন আৰু চিকেন কাৰী মিক্স কৰি পেলাই আৰু চিকেনত আলু এড কৰি দিছিলোঁ দেই পিছত ক'বলৈ পাহৰি থাকিলোঁ মানে আলুটো দিলে অকণমান ভাল লাগে তো সেইকাৰণে আলু দি দিছিলোঁ পিছত আকৌ ফাৰ্ষ্টতে বিৰিয়ানী মছলাটো দি লৈছে তাৰপিছতে চিকেন কাৰীটো দিছে পাহৰিয়ে গৈছিলোঁ মই এতিয়া প্ৰথমে বিৰিয়ানী মছলা 1 চামুচমান দি লৈছে তাৰ ওপৰতে চিকেন কাৰীখিনি দি দিছে এনেকৈ মানে দুবাৰমান কৰিব লাগিব মানে যিমান বনাই আৰু সেইটো বনোৱাৰ ওপৰত ডিপেণ্ড কৰিব যিমানখিনি বনাইছে আপুনি সিমান এনেকৈ আকৌ ৰাইচ যেনেকৈ 2-3বাৰমান মিক্স কৰি পেলাই আকৌ ৰাইচ আকৌ বিৰিয়ানী মছলা আকৌ ভাজি লোৱা পিঁয়াজখিনি তাৰপিছত চিকেন কাৰী এনেকৈ দি লৈ পেলাই ভালকৈ গোটেইখিনি মিক্স কৰি ল'ব লাষ্টত মিক্স কৰাৰ পিছত হৈ যাব ৰেডি আমাৰ বিৰিয়ানী চিকেন দম বিৰিয়ানী হৈ গ'ল আচলতে আলু দি দিলোঁ ন সেইটো কাৰণে চিকেন দম বিৰিয়ানী বুলিও ক'ব পাৰি আকৌ বইল কৰি লোৱা ডিমকেইটা দিব নাপাহৰিব দেই ডিমকেইটাৰ কথা ক'বলৈ পাহৰিয়ে গৈছিলোঁ একেবাৰে শেষত যেতিয়া গোটেইখিনি চব দিয়া হৈ যাব তাৰপিছত ওপৰতে ডিমকেইটাও দি দিব দি লৈ পেলাই আৰু গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিব গ্ৰেভিটো বেছি হোৱাৰ বাবে আকৌ অলপ ৰাইচ দি দিছে মানে বেছি গ্ৰেভিটো হ'লেও বেয়া লাগিব চচপেনটোৰ ওপৰত ঢাকন এখন লগাই জোকাৰি দিছিলোঁ কিন্তু ভালকৈ মিক্স নহ'ল গ্ৰেভিখিনি সেইটো কাৰণে মায়ে এনেকৈ হেতা এখন লৈ পেলাই মিক্স কৰি দিছে যাতে গোটেইখিনি ভালকৈ মিক্স হৈ যায় আৰু এয়া হৈ গ'ল আমাৰ ৰেডি চিকেন দম বিৰিয়ানী পিঁয়াজ আৰু নেমু লৈ লৈছোঁ লগতে এতিয়া আৰু খাই লওঁ দেই কেনেকুৱা পালে ভিডিঅ'টো ক'ব যদি ভাল লাগিলে চাই তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া মই খাই লওঁ আৰু আপোনালোকে বনাই খাব যদি ভাল লাগিল চাই পেলাই বহুত টেষ্টি হয় এনেকৈ বনাই খাবলৈ পূৰা ৰেষ্টুৰেণ্টৰ নিচিনাই হয় আমি আমাৰ ষ্টাইলত বনালোঁ আপোনালোকে বনাই চাব যদি ভাল লাগিলে আজিলৈ বাই বাই